চাহ খাই আজৰি পিছে আজি বাহিৰৰ ৰ'দটো চাওকচোন ইমান বেছি ৰ'দ ঘৰৰ ভিতৰৰ পৰা মানে ওলাব নোৱাৰা অৱস্থা হৈ আছে তাকে মই ভিডিঅ'টো কৰোঁতে গছৰ চাহৰ তলত ৰৈ লৈছোঁ সেই আৰু বহুত দিন হ'ল চুলিৰ একো যত্ন লোৱা হোৱাই নাই সেই ভাবিছোঁ অকণমান চুলিৰ যত্ন লওঁ তাকে বোলো আপোনালোককো দেখাওঁ চ' তাৰ কাৰণে মই ছিঙিব আহিছোঁ জবা ফুলৰ পাত আৰু ফুল আমাৰ ঘৰতে লগাই থোৱা আছে সেই আৰু ছিঙোগৈ লগতে আপোনালোককো দেখাই থাকিম সেয়েহে ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব আৰু শেষত জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল সৈফালে দেখিছেনে ফুলখিনি আছে কিন্তু দূৰত আছে কাৰণে আনিব পৰা নাই আৰু বাৰীত সোমাবলৈ ইচ্ছা যোৱা নাই এইখিনি ছিঙিলোঁ আৰু কেইডালমান ছিঙিলোঁ কুমলীয়া পাতবোৰ ছিঙিবলৈ বৰ এটা ইচ্ছা নাযায় কলিও থাকে যে কিন্তু চুলিত লগালে ভাল যিহেতুকে আৰু এনেও এইবিলাক পুটুক পুটুককৈ হয় সেয়েহে ছিঙিছোঁ আৰু এইখিনিয়ে পালোঁ কুমলীয়া পাত আৰু 2-3টামান কলি ফুল নাপালোঁ বৰকৈ তাকে এইখিনি পিচোঁগৈ তাৰপিছত চুলিত লগাম A few moments later এইখিনি পিচি আনিলোঁ আৰু এক্সট্ৰাকৈ বাতি এটা লোৱা নাই কাৰণ মইতো ধুব লাগিব সেইকাৰণে এইটোত লৈ পেলাই দেখিছেনে লগাই দিওঁ আৰু চুলিত যদিহে আপোনালোকৰো চুলিখিনি খুব বেছিকৈ শুকান লগতে ৰাফ হৈ গৈছে তেতিয়াহ'লে আপোনালোকে জবা ফুলৰ পাত আৰু ফুল মিক্স কৰি পেলাই এনেদৰে পিচি লগাবচোন বহুত ভাল হয় চুলিখিনি বহুত ধুনীয়াকৈ পিছল কৰি দিয়ে মিহি কৰি দিয়ে সেইকাৰণে আপোনালোকৰ লগাব যদিহে আপোনালোকৰ উফি সমস্যাও হৈছে তেতিয়াহ'লে ই উফি সমস্যাটো দূৰ কৰে লগতে চুলিৰ যিটো গ্ৰ'থ অৰ্থাৎ আমাৰ চুলিখিনি দীঘল হোৱাটো সহায় কৰে তো আপোনালোকে নিশ্চয়কৈ ঘৰত জবা ফুলৰ পাত ব্যৱহাৰ কৰি চাব ইফালে দেউতাই গোসাঁই ঘৰত কৰি আছে পূজা তো আপোনালোকে মাত শুনি আছে চাগে চ' মই এইখিনি লগাই লওঁ ভালকৈ মাকো লগাই দিছোঁ লগতে মোৰ লগতে মাৰ চুলিখিনি ভাল হয়নে এয়া জবা ফুলৰ পাতখিনি চুলিত ভালদৰে লগাই ল'লোঁ মাকো লগাই দিলোঁ এতিয়া 30 বা 35 মিনিট সময় কাৰণে ৰখিম তাৰপিছত মই ঠাণ্ডা পানীৰে ধুই দিম কোনো ধৰণৰ শ্বেম্পু ব্যৱহাৰ নকৰোঁ তো এতিয়া 30 মিনিট সময়টো এনেই থাকিব লাগিব সেয়েহে ভাবিছোঁ মোৰ মেচিনত কাম এটা আছে সেইটোকে কৰোঁগৈ আৰু আমাৰ এইকেইটা মিনি মিনি পোৱালিকেইটা চাওকচোন দেখাইছোঁ ৰ'ব মাক বিহুত আনি দিয়া কাপোৰযোৰ চিলোৱা হোৱাই নাই চ' মই মেচিনটো জানো কাৰণে ভাবিছোঁ ফলছটো লগাই দিওঁ আৰু মেখেলাখনো চিলাই দিওঁ ঘৰতে পিন্ধিব পাৰিব সেয়াই আৰু মেচিনৰ ওচৰত বহি মেখেলাখনকে চিলাব লৈছোঁ তাকে আপোনালোককো অকণমান দেখাই দিলোঁ এইখন মোৰ মেখেলাত পতি লগোৱা হৈ গ'ল আৰু চিলোৱা হৈ গ'ল এতিয়া মই গাটো ধুই আহোঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ গা পা ধুই আজৰি হৈ গ'লোঁ চুলিখিনি শ্বেম্পু নিদিয়াকৈ ধুই আহিছোঁ অকল পানীৰে এইপিনে দেউতা তিনিআলি গৈছিলে আহিছে ৰ'বক দেউতাক জপনাখন খুলি দিওঁ ৰ'দ 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 বহুত ৰ'দ উলিয়াইছোঁ দেউতাই বজাৰৰ পৰা অনা বস্তুখিনি উলিয়াই লওঁ তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ পুৰা কলৰ আঠা হেৰিত পৰি গ'ল মা এয়া ৰঙালাও আগ ভাজিবলৈ আহিছোঁ পিঁয়াজ চিয়াজখিনি কাটি ল'লোঁ কেৰেলা দুটা আছিল এয়া পকি যোৱাৰ দৰে হৈছে সেয়েহে ভাবিছোঁ অকণমান পুৰি থওঁ পিটিকা কৰি খাব পাৰিম সেয়েহে এয়া কেৰেলাকেইটাও পুৰি থৈছোঁ আৰু মই কেৰেলা খাই বহুত বেছি ভাল পাওঁ আপোনালোকে ভাল পায়নে কমেণ্ট কৰিবচোন ভাত খাই আজৰি এতিয়া ফেনৰ তলত চুলিখিনি অলপমান শুকুৱাই লওঁ তাৰপিছত আপোনালোকক একেবাৰে লগ পাই আছোঁ আবেলি 3 hours later গুড ইভিনিং এভৰিৱান কি কৰি আছে আপোনালোকে দেখিছে ইতিমধ্যে বাহিৰত সন্ধিয়া হৈ গ'ল আৰু আজি মোৰ মানে পাতবিলালৈকে একেবাৰে জোচ নাইকিয়া হৈ গৈছে চাওকচোন দুটা জ্বৰ শুং ওলাইছে একদম পকিও গৈছে এই কৰ্নাৰটো একদম মানে বিষ হৈ গৈছে সেইকাৰণে
একদম গা চা বেয়া লাগি গৈছে আজিতো ভাত খাবৰ কাৰণে মুখো মিলিব পৰা নাই সেয়াই আৰু আজি মোৰ লগত আছে খুৰা ছোৱালী ৰাণী আৰু এই যে সৰু ল'ৰা ছোৱালীবিলাকে ডাঙৰ ল'ৰা ছোৱালী লিপষ্টিক ক্ৰীম এইবিলাক পালে পূৰা লিপি থাকে নাই তাই সেইটোকে কৰি আছে দেখিছে RC ওচৰত গৈ পেলাই তো সেয়াই আজি মানে গাটো বেয়া লাগি থকাৰ কাৰণে ভাবিছোঁ যে ম'ম' খাম আৰু অকণমান লগত জ্বলা চাটনি বনাই খাম কিন্তু দুৰ্ভাগ্যবশতঃ কাৰেণ্টটো গুচি গ'ল যদিহে কাৰেণ্ট আহে নিশ্চয়কৈ ম'ম' বনাম আৰু আপোনালোককো দেখাম আৰু আহি আছে খুৰা ল'ৰা ছোৱালী দুটা মানে দেখাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো ম'মৰ যোগাৰ হৈ আছে আৰু ইপিনে খুৰা ল'ৰা ছোৱালীকেইটাই চানা কাৰণে কাজিয়া লাগি আছে দেখাইছোঁ ৰ'ব আপোনালোকক এইটো লাষ্টক পলাইছে ম'ম' বনাবৰ কাৰণে এয়া মই লৈছোঁ ময়দা তাতে মই ৰিফাইন আৰু সোৱাদ অনুসৰি নিমখ দি লগতে পানী দি পেলাই ডৌটো বনাই ল'লোঁ এতিয়া এই ডৌটো প্ৰায় 20 মিনিটমান সময় এনেদৰে ৰেষ্ট দিম আৰু সেই সময়ছোৱাতে মই পিঁয়াজখিনিও কাটি লৈছোঁ মানে ম'মৰ ষ্টাফিঙৰ কাৰণে তো মই আপোনালোকক একেবাৰে ম'ম'খিনি বনোৱাৰ পিছত দেখাই আছোঁ ঠিক আছে এয়া আমাৰ ম'মৰ শ্বেপবিলাক চাওক হাঁহিত পাগল হৈ যাব এয়া খুৰা ছোৱালী বনাইছে এয়া খুৰালৈ বনাইছে এইটো খুৰা ছোৱালী ফাইনেলি ম'ম' ৰেডি হৈ গ'ল কেনেকুৱা হৈছে খাবলৈ একদম ৱেইট কৰি আছোঁ বাৰু কেনেকুৱা হৈছে টেষ্টটো জনাম টেষ্টি হৈছে নে বাছ হৈছে সিহঁতৰ মুখৰ পৰা জানো বলক হয় এই চাটনি কোনে এয়া ভালে আছে খাইছে ভাল আৰু খাৱা দিছে আপুনি মোকো দিয়া ভাল হৈছে নে কোৱা Oke, nah kalah siapa bang? Dah. Masalah? Ni jawab, tu dah. Itu dah. Awak dah hai kalau bang. Jadi. ম'ম' খাই জাষ্ট আজৰি হৈছোঁ কিন্তু এতিয়া চাওক বতৰটো ইমান বেছি বেয়া যোৰহাটৰ ফালেতো পূৰা শিল বৰষুণ দিছে আমাৰ এইফালেও অলপ পিছত পূৰা ঢালিব সেয়েহে ব্লগটো মই ইমানখিনিতে শেষ কৰি দিছোঁ ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ